নমস্কাৰ বন্ধুসকল, মাছ মাৰিব আহিছিলোঁ। মাছ লাগি চিঙি পাতিছোঁ। এতিয়া লাষ্টত ৰিজাল্টটো দেখাম আপোনালোকক কি হয় মাছ মৰা ৰিজাল্টটো। মাছ কিমান পালোঁ কিমান নাপালোঁ চবখিনি দেখাম বাৰু। চাওক না কি ধুনীয়া ছানছেট হৈছে। এইটো বেলটো চাওক না কিমান ধুনীয়া লাগিছে ন। ইয়াত পুখুৰীত মাছ মাৰিছে দেখাম আপোনালোকক কি মাছ পায়। লাষ্টত ফাইনেলটো দেখাম আৰু দেই। কিবা কাম হৈছে জানো? সেইটো ডাঙৰ মাছৰ নিচিনা লাগিছে যে। কৈ লওঁ দেই, সেইখিনি পাতিম ন। এনেকৈ পাতি কিনে আহিম বাৰু। ওজৰাই দিম হ'লে লাগিবই এতিয়া। দেখোন ঘটি থাকিল নভবা ঘটনা কি। মিঠা তিতা বহু কথাই জানানে। কেনেকে পাত এয়া লগাবিহি নহয়, তাত লগাই কিনে এনেকে নিম। তাত লগালে মানে মোৰ যাব এতিয়া। সিদিনা বোকা খাটৰ নহৰ জানো তলত দবাই আনি পাতো। এনেকে হেঁচিলো আকৌ দবা মাৰিব। এই দৌ কৰে এইফালে দুৰ্গা পূজাত হ'ল না? উঠাই মুঠাই ঘুলুকীয়া মই হ'বই তাৰমানে। গকি দে এখন গকি দে। মইতো বৈলুঙেই
সৰুটো হ'ল খলিয়া মাছ উলিয়াবলৈ তাতে পিঠা মাছ হাজিৰা মাছ হয় তাৰ কোনো নেপায় খাবনি নাই এই চফা ভালে মাছ যিখিনি আছিলে খাব নাই ন হেৰি যে এইখিনি কি হৈ গেল মাছে খাই এটা কৰিলে